আজি ক্লাছত আমি ধাতু আৰু অধাতু অধ্যায় নম্বৰ 3 ৰ আৰু এটা নতুন টপিক আলোচনা কৰিম টপিকটোৰ নাম লিখি লৈছো ধাতুৰ সৈতে এচিডৰ বিক্ৰিয়া যদি ধাতু এটা এচিডত ডুবাই দিও কি বিক্ৰিয়া হ'ব তাতে আমি আলোচনা কৰিব লাগিব গতিকে মই এটা লাইন লিখি লৈছো যোনটো কিতাপত দিয়া আছে ধাতু প্লাস লঘু এচিড মানে ধাতুৰ টুকুৰা এটা এচিডত ডুবাই দিলো বুজি পাইছানে তো কি সৃষ্টি হ'ব ধাতব লৱণ আৰু হাইড্ৰজেন এটো হল আমাৰ কিতাপত লিখা লাইন আমি দুটামান উদাহৰণ লৈ লম বুজি পাম এটা ধাতু ধৰিছো ধৰা কি ধৰো সোডিয়াম এটা এসিড ধৰিছো 2 নম্বৰ চেপ্টাৰত পাইছা নহয় এসিড আৰু ক্ষাৰ তো এসিড এটা ধৰিছো ধৰা HCl এটা কি বিক্ৰিয়া হ'ব চাও কি কৰিব জানানে তোমালোকে এইখিনি জানিবলে হলে প্ৰথম চেপ্টাৰৰ অপহৰণ বিক্ৰিয়া জানিব লাগিব জানানে না জানা জানা চাগে এইখিনি পাইছা অপহৰণ বিক্ৰিয়াত কি হয় অলপ মনত পেলাই দিও ন হাইড্ৰোজেনতকৈ সোডিয়াম বেছি সক্ৰিয় যদি এইখিনি বস্তু নাজানা পেজ নাম্বাৰ 45 ত এখন চাৰ্ট আছে পেজ নাম্বাৰ 45 লিখি দিছো কিতাপ উলাই লবা চাই লবা পেজ নাম্বাৰ 45 ত এখন চাৰ্ট আছে চাৰ্টখনত চাবা যে হাইড্ৰোজেন তলত আছে সোডিয়াম ওপৰত আছে যিমান ওপৰত থাকিব সিমান বেছি সক্ৰিয় যোনটো বেছি সক্ৰিয় ই কম সক্ৰিয় অপহৰিত কৰা মানে কি আতৰাই পেলাব আৰু নিজে সেই জায়গাটোত সোমাই যাব একদম ইজি কনসেপ্ট ই কি কৰিব ইয়াক ঠেলি পঠিয়াব ই নিজে সোমাই যাব তো কি হৈ যাব সোডিয়াম মানে কেনেকুৱা জানানে চোৱা হাইড্ৰোজেন ক্লোৰাইড আছে হয়নে হাইড্ৰক্লোৰিক এসিড তো কি কৰিলে হাইড্ৰোজেনক উলাই পঠালে ই নিজে সোমাই গলে ইয়াতে কি হৈ গল NaCl এই যে হাইড্ৰোজেনটো উলাই গলে তো ক'ত যাব হাইড্ৰোজেন গ্যাস সৃষ্টি কৰিব H2 গ্যাস বুজি পালানে এতিয়া গতিকে ধাতুৱে লঘু এচিডৰ লগত বিক্ৰিয়া কৰিলে ধাতব লৱণ এটো লৱণ হয়নে নাই NaCl তো নিমখ হয় আমি খোৱা নিমখটো আৰু লগত কি সৃষ্টি হৈছে হাইড্ৰোজেন আৰু এটা एग्जांपल দি দিছো ধৰা ক্যালসিয়ামক মই ধৰিছো H2SO4 লগত বিক্ৰিয়া কৰিছে আৰু তো বেলেগ এটা এসিড লৈছো ধৰা ক্যালসিয়াম আৰু সালফিউৰিক এসিড একে এসিড লনে বেলেগ এসিড লৈছো সেম কাম কৰিব ক্যালসিয়ামক চাবা হাইড্ৰোজেনতকৈ বেছি সক্ৰিয় তো কি কৰিব ই ইয়াক আতৰাই দিব অকল কোন থাকি যাব ফাৰ্ষ্টতে SO4 থাকি যাব ক্যালসিয়ামটো ইয়াতে সোমাই যাব তাৰ মানে CaSO4 হাইড্ৰোজেনটো যে উলাই গলে তো কি হৈ যাব গ্যাস হৈ যাব হাইড্ৰোজেন গ্যাস বুজি পাইছা গতিকে ধাতু আৰু লঘু এসিড লগ লাগিলে ধাতব লৱণ এটো এটা ধাতব লৱণে হয় ধাতব লৱণ আৰু লগত কি আছে হাইড্ৰোজেন গ্যাস সৃষ্টি হৈছে তাৰ মানে এই বিক্ৰিয়াটো হল অপহৰণ বিক্ৰিয়া সেইকাৰণে মই অপহৰণ বিক্ৰিয়াৰ নামটো কৈ দিছো প্ৰথম চেপ্টাৰত পাইছিলে যে কেনেকৈ হয় এই লাইনটো মনত ৰাখিলে হ'ল যে অপহৰণ বিক্ৰিয়া হ'ব এটা মই হল এটা বিক্ৰিয়া কৈ দি আছো চাবা যে কপাৰ প্লাস HCl ঠিক আছে এতিয়া চোৱা এটো যদি আমি চাব যাও কি হ'ব যে কপাৰে কি কৰিব হাইড্ৰোজেনক উলিয়াই দিব তো কপাৰ নিজে সোমাই যাব CuCl3 হ'ব Cl2 হ'ব আৰু হাইড্ৰোজেন গ্যাস যদি এটো লিখা পৰীক্ষাত ভুল পাবা কিয় জানানে তোমালোকে পেজ নাম্বাৰ 45 ত থকা চাৰ্টখন ভালকে চোৱা হাইড্ৰোজেনতকৈ কপাৰ তলত আছে তাৰ মানে হাইড্ৰোজেন বেছি সক্ৰিয় কপাৰ কম সক্ৰিয় মৌলই বেছি সক্ৰিয় মৌলক আতৰাই দিব নোৱাৰে গতিকে এনসাৰটো কি লিখিম আমি ইয়াতে এটো আহে পৰীক্ষাত কিতাবা 1 নম্বৰীয়া প্ৰশ্ন এনসাৰটো কি লিখিম এনসাৰটো লিখিব লাগিব বিক্ৰিয়া নহয় ঠিক আছে গতিকে ধাতুৰ লগত এচিডৰ বিক্ৰিয়াৰ কথাখিনি তোমালোকৰ পেজ নাম্বাৰ 44 আৰু 45 ত দিয়া আছে মই থুলমুলকে কৈ দিলো কাৰণ কি তোমালোকে অলৰেডি প্ৰথম চেপ্টাৰত অপহৰণ বিক্ৰিয়া পাইছাই আশা কৰিছো এইখিনি বস্তু তোমালোকে ধৰিব পাৰিছা মই কি ক'ব বিচাৰিছো যে ধাতু আৰু এচিডৰ বিক্ৰিয়া হলে অপহৰণ বিক্ৰিয়া ঘটে কিছুমান পইণ্ট মনত ৰাখিবা যেনেকৈ কপাৰে হাইড্ৰক্লোৰিক এচিডৰ লগত বিক্ৰিয়া নকৰে কিয় নকৰে হাইড্ৰোজেনটো বেছি সক্ৰিয় ইয়াক ঠেলি পঠিয়াবই নোৱাৰে তো বিক্ৰিয়া নাই উত্তৰ কি লিখিবা বিক্ৰিয়া নহয় বাকি যোনবিলাক হাইড্ৰোজেন ওপৰত যোনবিলাক ধাতু আছে সেইবিলাক কিন্তু বিক্ৰিয়া কৰে গতিকে আমি থুলমুলকে আজি ক্লাছত এইখিনি বস্তু অধ্যয়ন কৰিলো নেক্সট ক্লাছত আমি আৰু ধাতুৰ কিছুমান নিউ টপিক লৈ আলোচনা কৰিম